নমস্কাৰ বন্ধুসকল ইয়া ৫ চনৰ ইউনিট 2 আন অধ্যায়ৰ ভিডিঅ' পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰক আৰু আমাক উৎসাহ দিবলৈ লাইক আৰু কমেন্ট কৰক। কোনখন শিক্ষা আয়োগে গণতান্ত্ৰিক প্ৰশিক্ষণ প্ৰদান কৰাৰ বাবে পৰামৰ্শ দিছিল? উত্তৰ মাধ্যমিক শিক্ষা আয়োগ। অশোকৰ মূৰ্তি উদ্ধাৰ কৰা প্ৰথম ব্যক্তিজন কোন? উত্তৰ জেমছ প্ৰিন্সেপ। ৰাষ্ট্ৰীয় শিক্ষানীতি কিমান চনত মুকলি কৰা হয়? উত্তৰ 1986 চনত। ভাৰতীয় লোকে ভাৰতৰ ইতিহাস লিখাৰ প্ৰয়োজনীয়তা প্ৰথমে কোনে অনুভৱ কৰিছিল? উত্তৰ স্বামী বিবেকানন্দ। প্ৰথমে ভাৰতৰ ইতিহাস কোনে লিখিছিল? উত্তৰ জেমছ মিল। কোনখন আয়োগে গণতান্ত্ৰিক নাগৰিকত্ব আৰু নেতৃত্বৰ বিকাশৰ ওপৰত গুৰুত্ব দিছিল? উত্তৰ মাধ্যমিক শিক্ষা আয়োগ। বন্দে মাতৰম গীতটি কাৰ ৰচনা? উত্তৰ বংকিম চন্দ্ৰ চেটাৰ্জী। কিমান চনত আধুনিক পৃথিৱীয়ে ভাৰতীয় সভ্যতাৰ বিষয়ে শিক্ষণ লাভ কৰিছিল? উত্তৰ 1826 চনত। কোনে মহেঞ্জোদাৰো নগৰ আৱিষ্কাৰ কৰিছিল? উত্তৰ RD বেনাৰ্জী। ইতিহাসৰ হাজাৰটা নামৰ ভিতৰত অশোকৰ নামটো জিলিকি থাকিব কথাষাৰৰ বক্তা কোন? উত্তৰ H.G. Wells। দ্য হিষ্ট্ৰী অৱ ব্ৰিটিছ ইণ্ডিয়া গ্ৰন্থখনৰ লিখক কোন? উত্তৰ জেমছ মিল। উদৰ প্ৰেৰণা পত্ৰখন কিমান চনত প্ৰস্তুত কৰা হয়? উত্তৰ 1854 চনত। কিমান চনত মুম্বাই, কলকাতা আৰু চেন্নাই তিনিখন আধুনিক বিশ্ববিদ্যালয় স্থাপন কৰা হয়? উত্তৰ 1857 চনত। ৰাষ্ট্ৰীয় পাঠ্যক্ৰম সংৰচনা কিমান চনত প্ৰণয়ন কৰা হয়? উত্তৰ 2005 চনত। এছিয়াৰ গৱেষণা নামৰ সাময়িক পত্ৰিকাখন ছপা কৰা হৈছিল কিমান চনত? উত্তৰ 1788 চনত। ব্ৰাহ্মী আৰু কাৰস্থি লিপি কোনে চিনাক্তকৰণ কৰিছিল? উত্তৰ জেমছ প্ৰিন্সেপ। চেক্ৰেড বুকছ অৱ দ্য ইষ্ট গ্ৰন্থখনৰ ৰচক কোন? উত্তৰ ফ্ৰেডৰিক মেক্স মুলাৰ।